বৰ্তমানলৈকে আপুনি কিমানটা সমষ্টি মই ওদালগুৰিত 3টা, তামোলপুৰত 3টা 6টা, বাক্সাত 2টা 8টা, চিৰাঙত 3টা 11টা, আজি 12 নম্বৰ। স্যাৰ যিকেইটা সমষ্টি আপুনি পৰিভ্ৰমণ কৰিলে সেইকেইটা সমষ্টিটো গোটেইকেইটা জিকিব। স্যাৰ 12টাই জিকিব নে তাতকৈ 12 মানে চক ইলেকশ্যনতো প্ৰতিদিনে পৰিৱেশ সলনি হয়। আজি যদি ইলেকশ্যন হয় 12টাই জিকিব, কিন্তু অহাকালি কি হ'বতো ময়ো ক'ব নোৱাৰোঁ। গতিকে না পূজাৰ আগতে ইলেকশ্যন হ'ব, পূজাৰ আগতে ৰিকাউণ্টিং যদি ক'ৰবাত কৰিব লাগে ৰিপুলিং হ'ব, আৰু পূজাৰ আগতে ইলেকশ্যনৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব। অৰ্থাৎ 28 তাৰিখে 29 তাৰিখৰ পৰা পূজা, 27 আৰু 28 তাৰিখৰ ভিতৰত আমি নতুন BTR দেখা পাই যাম। নতুন সপোন আছে নেকি স্যাৰ? চক মই এইটো কথা বিচাৰোঁ যে বিজেপি যদি থাকে, আমি বিজেপিয়ে সকলোকে একেলগে বান্ধি ৰাখিব। বিজেপি যদি নাথাকে সকলোৱে একেলগে বান্ধ খাই নাথাকিব। এডাল মৰমৰ বান্ধ, এই মৰমৰ বান্ধটো বিজেপিয়ে অলপ টাইট কৰি ৰাখিব। সেইকাৰণে বিজেপিক আমাক লাগে।